আমি আমাৰ উদযাপন স্মৃতি অনুসৰণ যুৱতী সমাৰোহণি আমি শিৱসাগৰত অনুষ্ঠিত কৰি গৈছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে এটাই যে আজি দেশ স্বাধীন হোৱা ৭০টা বছৰ হ'ল আৰু ইতিমধ্যে জানে আপোনালোকে কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশক্ৰমে আজাদী কা অমৃত মহোৎসৱক মানে হেৰি ৰাখি সংগতি ৰাখি মানে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে মুক্তিযোদ্ধা পৰিয়ালৰ মুক্তিযোদ্ধাসকলক। আৰু আমাৰ এবাৰ ৰাইজে চিন্তা কৰিলে কি আৰু চৰকাৰে যাতে আমি স্বাধীনতা যিটো আমাৰ 1942 চনৰ ৯ আগষ্ট যিটো আমাৰ মুম্বাই অধিৱেশনত যিটো আমাৰ কৰিমীয়া মৰিম মানে লক্ষ্যৰে আমাৰ যিসকল স্বাধীনতা সংগ্ৰামী সংকল্প লৈছিলে তাৰ চিনস্বৰূপেই আমাৰ 1942 চনটোক আমি ইতিমধ্যে ভাৰতীয় আন্দোলন হিচাপে পালন কৰি আহিছোঁ। তাৰ লগত সংগতি ৰাখিয়ে আমি অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন, শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলন আৰু অসম চৰকাৰে আমি অহা ৯ আগষ্টত 80 সংখ্যক ভাৰতীয় মানে আন্দোলন দিৱসটো পাতি আমি যাতে আমাৰ যিসকল শ্বহীদ হ'ল বা যিসকল মুক্তিযোদ্ধা পৰিয়াল নিৰ্যাতিত হ'ল তেখেতলোকক যাতে আমি কি কৰিলে সময়ত কি পালে কি নাপালে গোটেই বস্তুবোৰ আমি এটা আলোচনা কৰা এখন আমি মানে প্লেটফৰ্ম সৃষ্টি কৰি দিছে।